পাই দেখিছে এখন বন্ধুসকল বৰ্তমান আমি ঢেকীয়াখোৱা নামঘৰ গেট পাইছেহি তো সিহঁতি পাইছেহি ঢেকীয়াখোৱা নামঘৰ বৰ্তমান ঢেকীয়াখোৱা নামঘৰ পালোহি তো আৰু 20 কিলোমিটাৰমান আছে নিমাতীঘাট যাবলৈ তো ভিডিঅ'টো চাওক তো এইটো হ'ল নিমাতীঘাটৰ ৰাস্তা মানে মানুহজনক সুধিলোঁ তো এইফালে উভতিব কৈছে ৰাস্তাটো সৰু হয় ঘৰবিলাক দেখিছে ৰাস্তাই গৈ আছে গাড়ীবিলাকো মানে গৈছে মানে ভিডিঅ' কৰিবলৈ অসুবিধাও হৈছে অলপ নিমাতীঘাট হ'বলৈ আৰু কিমান টাইম হ'ব ধৰিব পৰা নাই কিন্তু ৰাস্তা গৈ আছোঁ আৰু দেই তো সেইটো আমাৰ ভাইটি মানে মোৰ লগৰে আৰু আহিছে এতিয়া আগত গৈ আছে তো আমি মানে কিমান 2 ঘণ্টা কণ্টিনিউ চাইকেল চলালোঁ মাত্ৰ এতিয়াহে অকণমান ৰখিছোঁ আৰু মানে আমি দেখা ৰাখিলোঁ বহুত ধুনীয়া লাগিছে জেগাডোখৰ বহুত মানে ধুনীয়া হয় দেই মানে একচুৱেলি আহি কিনে বহুত ভাল লাগিছে কিন্তু নিমাতীঘাট জেগাডোখৰ কিন্তু কিমান ধুনীয়া নহয় নাজানো কিন্তু এইডোখৰ মানে বহুত ধুনীয়া লাগিছে তো সেইফালে দেখিছে মানে মুকলি মানে পথাৰ ডাঙৰ মানে কোনে এখন মোৰ পাব মানে মই এখন চাইকেল লৈ আহিছোঁ তাৰপৰা সিহঁতিকেইটাই এখন চাইকেল লৈ আহিছে তো গাছ এইবিলাক বেট গছ দেখিছে নহয় এইবিলাক বেট মানে বহুত বেট আছে আৰু মানে বেটবিলাক নৰখোঁ আৰু মানে আমি বেছি টাইম ৰখিলে নিমাতীঘাট বহুত দূৰ হ'বগৈ মানে এতিয়া তই লোকেশ্যন চাচোন চা আকৌ তো গাড়ী দেখিবলৈ পাইছে মানে লোকেশ্যনটো কিমান লৈছে 20-30 কিলোমিটাৰটো আছে তো গাড়ী নৰখোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট দি আমি এখন পালোহি বৈৰাগী চুক নামঘৰৰ ককিলাৰ ৰাস মন্দিৰ বগনীয়া নামঘৰটো আমি এখন পালোহি তো এইটো ৰাস্তাই দি আমি বৰ্তমান যাব লাগিব তো বলক তো গাড়ী দেখিছে আমি বৰ্তমান এখন গাঁৱৰ মাজেদি আহি আছোঁ তো নিমাতীঘাটলৈ আৰু 4 কিলোমিটাৰ আছে তো চাইকেল পৰা ফালি আহিছোঁ আৰু আপোনালোকৰ কাৰণে মানে আপোনালোকক মনোৰঞ্জন দিবৰ কাৰণে দেখাবৰ কাৰণে নিজেও ফুৰিবৰ কাৰণে ভিডিঅ' দিছোঁ আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু যাতে ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজত দিব পাৰোঁ তো দেখিছে এইফালে মহল থকা জেগা মানে মাছ মানে বহুত আছে দেই এইফালে আৰু জেগাবিলাকো ধুনীয়া মানে মজা লাগিছে আৰু তো সত্ৰখন পাই গ'লে মানে আমগুৰি শিৱসাগৰ আমগুৰি মানে শিৱসাগৰ আমগুৰি মোৰ ঘৰতে শিৱসাগৰ আমগুৰিৰ পৰা নিমাতীঘাট চাইকেল মৰা কিমান কষ্ট হয়তো গম পায় তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া আপোনালোকৰ ভাল ভাল ভিডিঅ' দিলে আপোনালোকে নিমাতী বুলি কৈতো বৰ্তমান নিমাতীঘাট উপস্থিত হৈছেহি তো অকণমান দূৰ আছে আৰু তো নিমাতীঘাট পামগৈ কোনফালে যাব লাগিব দেখিছে নিমাতীঘাটৰ মানে হেৰিয়াতকো কিমান ডাঙৰ ষ্ট্ৰীট মানে দেখিছে নিমাতী কৈ বৰ্তমানতো নিমাতী উপস্থিত হৈছেহি আৰু দেই তো আৰু কি হা তো ই কৈছে আৰু 2 কিলোমিটাৰমান আছে বোলে 1 কিলোমিটাৰ অঁ তো আমি নিমাতীঘাট গৈ আছোঁ তো ইহঁতৰ আজি বাই গৈছে তো মানে মুখটো বিষাই গৈছে তো একচুৱেলি গাছ ৰাস্তা মানে বৰ ধুনীয়া ৰাস্তা কিন্তু নিমাতীঘাটৰ গাড়ী এক্সিডেণ্ট হ'ব
নিমাতী মানে নিমাতী ঘাট তো মানে একচুৱেলি ঘৰ কি ক'ম আৰু বহুত কষ্ট কৰিছোঁ দেই আপোনালোকৰ কাৰণে ছাপোৰ্ট কৰক আৰু ভাল যদি নতুন ভিডিঅ' আপলোড কৰিব পাৰোঁ মানে ভিডিঅ' মই দিয়ে থাকিম হা আপুনি চেনেল ছাবস্ক্ৰাইব কৰি থয় তো প্লিজ আৰু চাওক নিমাতী ঘাট উপস্থিত হৈ গ'লি এইটো দেখিছে এইফালে হেৰি মানে বৰ ধুনীয়া লাগিছে দেই দৃশ্যটো এইফালে আকৌ বৰ্তমান মানে বহুত ভোক লাগিলে তো যদি ভাতটো আছে তো মই ইয়াত খাম আমাৰ চাইকেল ৰুমতে কি জানো মায়া সদা উকাৰাতিতে ফুলে কেতেকি মই চমকো দুবাহু প্ৰসাৰিলে সৃষ্টিৰ আকুল হেঁপাহ নামে উৰি যায় মন বলাকা তোমাৰে সপোনকে তুমি প্ৰাণৰ বৰষা সেউজী মাটিৰে সুবাসনা হিয়াৰে বৰ্তমান দেখিছে নিমাতী ঘাট পালোহি এখন হ'ল উলমা দলং 1 লাখ মান আছে উলচাছ কপি যায় দেখোন খেল দলংখন কপিছে পুৰা বৰ্তমান উলমা দলং আছো তো পুৰা হিলি আছে তো উলমা দলং পাই গ'লোহি অলপ মানুহ ভাবি গৈছে মানে ইমান চাইকেল চলাই যেন আহিছো মানে কৈছে আৰু মানুহবিলাকে মানে ইমানটো চাইকেল চলাই যেন আহিছো ন তো মানে মানুহবিলাকেও কৈ গৈছে মই ঘাটি দিব এখন এফালে যা চিগি লাগিব বোলো বিয়া ভাগি থাকিব ক'ব কেলা দাদা নাম লখিমী মনৰে মৰমী সপোনৰে তুমি জোনাকী बालिका मोर्चा तो ये সপোনে কাৰে সাজিছে তুমি মই এটি
হ'বনে হৃদয়ে মৰম বাঢ়িছে গাইজ বৰ্তমান ভাবিছোঁ গাল ধুনীয়াকৈ ধুই পাওঁ বুলি মানে ময়েতি হ'বনে সপোনে কাৰে সাজিছে তুমি ময়েতি হ'বনে হৃদয়ে মৰম বাঢ়িছে বৰ্তমান গাটো ধুই হৈ গ'ল আৰু স্নেহী দুবাৰ খুলি দিয়া লাজে লাজে কাষলে আহা তো বৰ্তমান গা চা ধুই ৰেডি হৈ গ'লো গামোচা চামোচা লৈ ল'লো এতিয়া আমি ঘৰত যাওঁ আৰু তো নিমাতী ঘাট এৰো কাৰণ ঘৰ বহুত টাইম হৈ যাবগৈ তেনেকৈ এতিয়া যোৱাকেতো ভাল হ'বলৈ ভাবোঁ সেইফালে পূৰা ভৰি চৰি ধৰি চৰি লাগি গৈছে পানী এটা বটল দুটা আছে পেট্ৰলৰ পানী অলপ তলৈ আনচোন খাবৰ কাৰণে লৈ আহ সেইটো কাৰণে ঘৰত নিবলৈ সেইটো খাবলৈ মানে চাহাবতো গা চা ধুই গ'লি তো আমি গা চা ধুই গ'লি তো মানে এইখনে আমাৰ নৰমৰ নিমাতী ঘাট তো সকলো মানুহে ইয়ালৈ আহিব আৰু চাবহি ভাল হ'ব এবাৰ আহিছোঁ দেই মানে কপিলামুখ মানে নিমাতী ঘাট চাবলৈ তো ভাল লাগিছে তো সেইখন গাঁৱত আহিছোঁ মানে ইয়াত পানী সুবিধাৰ পৰা ইত্যাদি কৰি মানে ইয়াত চব আছে হা মানে ভাল লাগে আৰু অকল যদি কোনো অহা নাই এতিয়ালৈকে চাবি ল'বহি মজা জেগা ধুনীয়া আচল খনে মাতে আউসিত জোনাককে মই চমুক